हाय गाइस आमी আজি এটা ৰেচিপি বনাবলৈ ওলাইছো এইটো সিম্পল ৰেচিপি হয় ইয়াতে আমি তিনটা বিলাহী ললো কাটি ললো আৰু ইয়াতে তিনিটা জলকীয়া কাটি ললো ইয়াতে এটা পিয়াজ কাটি ললো আৰু ইয়াতে মাছ ললো 6 পিস ইয়াতে আমি মাছটো আগতে ফ্ৰাই কৰি লৈছিলো আপোনালোকে বেলেগ মাছ লব পাৰে কেঁচা মাছেৰেও বনাব পাৰে এতিয়া আমি এইখিনি বনাবলৈ যাম চাও আহক কেনেকৈ বনাও গেছ অন কৰি ললো এতিয়া কেৰাহীটো বহাই দিলো এতিয়া কেৰাহীটো গৰম হ'বলৈ দিম কেৰাহীটো গৰম হৈ গল এতিয়া আমি ইয়াতে দি দিম তেলখিনি দি দিলো এতিয়া গৰম হ'বলৈ দিম তেলখিনি গৰম হৈ গল ইয়াতে দি দিম আমি পিয়াজ কুচি ভালদৰে হ'বলৈ দিম পিয়াজখিনি আমাৰ পিয়াজখিনি ভালদৰে ভাজা হৈ গল ইয়াতে আমি দি দিম কেঁচা জলকীয়া কাটি লোৱা এইখিনি ভালদৰে ভাজি লম ইয়াতে দি দিম এতিয়া সোৱাদ অনুসাৰে নিমখ তাৰ পিছত অলপমান হালধি 1 চামুচ জলকীয়াৰ গুড়া হাফ চামুচ ধনিয়াৰ গুড়া এইখিনি ভালদৰে মিক্স কৰি লম অকমান পানী দি দিম নহলে মছলাখিনি জ্বলি যাব মছলাখিনি এতিয়া ভালদৰে মজাই লম এইখিনি আমাৰ ভালদৰে মজোৱা হৈ গল ইয়াতে দি দিম এতিয়া আমি বিলাহীখিনি দি দিলো এইখিনি ভালদৰে মজাই লম এইটো আমি ভালদৰে লাৰি লৈ কেনে এতিয়া অলপ সময় ঢাকি থৈ দিম ভালদৰে মজিবৰ কাৰণে এইখিনি আমাৰ মজোৱা হৈছে চাব পাৰে আপোনালোকে মজোৱা হৈ গল ভালদৰে এতিয়া অলপ পানী মিক্স কৰি দিম এইখিনি এতিয়া ভালদৰে এতিয়া আমি আকৌ ঢাকি দিলো অলপ সময় হ'বলৈ এবাৰ আমি চাই লও এইখিনি কি হৈ গল এইখিনি আমাৰ হৈ গল এতিয়া আমি মাছখিনি দি দিম ভালদৰে এইখিনি আমি মাছখিনি দি দিলো এতিয়া আমি ভালদৰে হ'বলৈ দিম মাছখিনি আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব কেনেকুৱা লাগে আমি সিম্পল ৰেচিপিৰে বনাইছো আপোনালোকে বেছি কিবা দি কিনে বনাব পাৰে আমাৰ মাছৰ ৰেচিপি এতিয়া ৰেডি হৈ গল আমাৰ মাছৰ ৰেচিপি ৰেডি এতিয়া আমি গেছখন অফ কৰি দিম আপোনালোকে চাব পাৰে আমাৰ ধুনীয়া এটা ৰেচিপি হৈ গল আপোনালোকে এবাৰ ট্ৰাই কৰি চাব